নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 18 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইবাৰ কৰিমগঞ্জত ভটগ্ৰামত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। 70 দশকত প্ৰায় ইন্দিৰা গান্ধীৰ পিছত নৰেন্দ্ৰ মোদীয়ে হ'ব কৰিমগঞ্জলৈ অহা দ্বিতীয়জন প্ৰধানমন্ত্ৰী। বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই ধন যোগান ধৰিছে ৰাজ্যটোলক। ধিঙত দুমদুমিয়াত মন্তব্য কৰিলে বৰুদ্দিন আজমলে। এই সভাত চৰ-চাপৰি লোকক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে আজমলে। মহানগৰীত প্ৰতিদিনে উদ্ধাৰ হৈছে লাখ লাখ টকা। নিৰ্বাচন বিধি উলংঘা কৰি কঢ়িয়াই লৈ ফুৰিছে লাখ লাখ টকা। গড়চুকৰ মইনা সুৰঙত ফ্লাইং স্কোৱাডে জব্দ কৰে প্ৰায় 9.5 লাখ টকা। গৌতম দাস নামৰ ব্যক্তিজনৰ পৰা জব্দ কৰিছে টকাখিনি। AA01 AG7347 নম্বৰ গাড়ীখনত লাখৰৰ পৰা ৰাণীলৈকে গৈ থকা অৱস্থাত জব্দ কৰে টকাখিনি। ভোটাৰক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিশেষ পদক্ষেপ। 3খনকৈ ভ্ৰাম্যমাণ বাহন মুকলি কৰিলে আয়োগে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হ'ব লগা ঠাইসমূহলৈ যাব এই বাহন। সোমবাৰে মুখ্য নিৰ্বাচনী বিষয়া নীতি খাডেই ফ্লেগ অফ কৰে এই বাহন সেৱাৰ। প্ৰথম পৰ্যায়ত অহা 27 মাৰ্চত অনুষ্ঠিত হ'ব লগা 113 নং ধেমাজি বিধান সমষ্টিৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে 6 জনলৈ প্ৰাৰ্থীৰ মনোনয়ন দিছিল যদিও ইতিপূৰ্বে ৰাইজৰ দলৰ প্ৰাৰ্থী নৰেন্দ্ৰ কুমাৰ পাউৱে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত সোমবাৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ জিলা আৰু নিৰ্বাচনী সমষ্টিৰ সমিতি বিষয়ববীয়াসকলে যুটীয়াভাৱে প্ৰচাৰ অভিযান চলাই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীক জয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাইজৰ দলৰ ধেমাজি সমষ্টিৰ সমিতিৰ সভাপতি পদ্মশেখৰ দিহিঙীয়া আৰু সম্পাদক ৰন্তু গগৈয়ে অসম জাতীয় পৰিষদৰ ধেমাজি জিলাৰ সমিতি দিয়া প্ৰস্তাৱ প্ৰতিলিপিত দুয়োটা দলৰ উমৈহতীয়া প্ৰাৰ্থী চিৰঞ্জন বসুমতাৰীক সমৰ্থনত ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই নিৰ্বাচনী যুঁজত উমৈহতীয়া প্ৰাৰ্থী চিৰঞ্জন বসুমতাৰীক জয়ী কৰাবলৈ ৰাইজৰ দলৰ পূৰ্ণ সহযোগিতা আগবঢ়ায়। পাটাচাৰকুছিলৈ সৰভোগৰ পৰা 9 কইনা আহিছে। সৰভোগলৈ গৈ নিজে এই কথা ক'লে ৰঞ্জিত দাসে। বিয়া দিয়াৰ পিছত ছোৱালীয়ে যিদৰে পিতৃগৃহ নাপাহৰে, সৰভোগ ময়ো নাপাহৰোঁ বুলি ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি। 21 মাৰ্চত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহী সভা আৰু 22 মাৰ্চত প্ৰতিনিধি সভা। এই কথা শেহতীয়াকৈ প্ৰেছ বিজ্ঞপ্তিযোগে সদৰি কৰিছে আছুৰ নেতৃত্বই। এই সভাত কেন্দ্ৰীয় সমিতিৰ সকলো সদস্যাক উপস্থিত থাকিবলৈ আহ্বান জনাইছে সাধাৰণ সম্পাদক আৰু সভাপতিয়ে। আপুনি চাই আছিল ডিব্ৰু আপডেট।